হয় আজি আমাৰ বাবে খুব দুখৰ দিন এনেকুৱা এটা দিন আমি পালন কৰিব লাগিব বুলি আমি কেতিয়াও ভাবা নাছিলোঁ আমাৰ সকলোৰে হিয়াৰ আমুঠু অসমৰ হাতথপ জুবিন গাৰ্গ কালি বিদেশৰ ছিংগাপুৰত তেওঁ মৃত্যুবৰণ কৰে ইয়াৰ পিছতে সমগ্ৰ অসমত এক শোকৰ পৰিৱেশ বিৰাজ কৰিছে গতিকে সমগ্ৰ অসমৰ লগত সংগতি ৰাখি আজি আমাৰ গোসাইগাঁও প্ৰেছ ক্লাবতো জুবিন দাৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ আৰু ইতিমধ্যে আমি সকলোকে এটা আহ্বান জনাইছোঁ যে জুবিন দা অকল শিল্পী নাছিল তেওঁ আছিল অসমৰ এটা কণ্ঠ বিভিন্ন সময়ত অসমৰ যি ভাল বেয়া সময়ত জুবিন দা অসমৰ ৰাইজৰ হাতত থিয় দিছে গতিকে এনে এগৰাকী ব্যক্তিক আমি হেৰুৱাই আমাৰ এগৰাকী অভিভাৱক হেৰুৱাৰ নিচিনা হৈছে গতিকে এই যি আমাৰ বেদনা এই আমি কেতিয়াও ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম গতিকে পুনৰবাৰ মই জুবিন দাক স্মৰণ কৰিছোঁ তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ তেওঁৰ আত্মা য'তে থাকে তাত যাতে খুব শান্তিত থাকে তাৰ কামনা কৰি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ গতিকে আমি সকলোৱে আশা কৰোঁ যে অসমবাসী ৰাইজে জুবিন দাৰ যি আদৰ্শ আছিল সেই আদৰ্শ পালন কৰি যাতে আমি আগুৱাই যাব পাৰোঁ তাৰ কামনা কৰি আজি আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ইয়াতে সামৰি মানিছোঁ ধন্যবাদ।